হাই ফ্ৰেণ্ডছ, মই লোহিত। মই ইউটিউব চেনেল নেচাৰ এণ্ড গাৰ্ডেনিংলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাই আছোঁ চেনিটাইজাৰ কেনেকৈ বনাব লাগে। এতিয়া আপোনালোক সকলোৱে জানে, সকলো সময়তে বহুত মূল্যৱান হৈছে এইটো চেনিটাইজাৰ। এইটো হৈছে ডাইলুটেড ইথানল বা আইচোপ্ৰিন এলকহল বা স্প্ৰিট। ইয়াত ইনজেকশ্যন দিবৰ সময়ত ব্যৱহাৰ কৰা হয়। এইটো মই ফাৰ্মাচীৰ পৰা আনিছোঁ। আপোনালোকে আনক ফাৰ্মাচীৰ পৰা। সাৱধানী হ'ব কোনো দৰকাৰ নাই। চেনিটাইজাৰৰ কাৰণে আপোনালোকে এইটো দি বনাব পাৰিব। আপোনাৰ দেখুৱাইছোঁ, এইটো প্ৰথমে লৈছোঁ স্প্ৰিট, তাৰপিছত লৈছোঁ নেমু টেঙা, তাৰপিছত দেখি আছে এইবিলাক লৈছোঁ এল'ভেৰা। এতিয়া আপোনালোকে দেখুৱাইছোঁ কেনেকৈ কি কৰিব লাগে। আপোনালোকে খুলি লওক। খুলি লোৱাৰ পিছত ইয়াত ঢালি দিয়ক। ঢালি দিয়াৰ পিছত আপোনালোকে এল'ভেৰা জেলবিলাক লওক, এনেদৰে কাটি লওক। এইবিলাক বহুত কাঁইট হয়। কটাৰ পিছত এইবিলাক এল'ভেৰা জেলবিলাক এনেদৰে বাহিৰ কৰি লওক। ইয়াত আছে এইবিলাক এনেকৈ দিয়ক। এই জেলটো আপোনালোকে এনেকৈ কাটি দিব পাৰে। হৈ গ'ল। তাৰপিছত এতিয়া দিম নেমুৰ ৰস। নেমুৰ ৰস দিলে চেণ্টটো ইয়াৰ ভাল হ'ব, আচাৰৰ দৰে চেণ্ট হ'ব।
চাওক সুন্দৰকৈ হৈ গ'ল। এতিয়া আমাৰ চেনিটাইজাৰ হৈ গ'ল, সোণৰ দৰে মূল্য থকা চেনিটাইজাৰটো। এনেদৰে বনাব পাৰে আপোনালোকে। চাওক মই এতিয়া এনেকৈ ল'ম, লৈ তাৰপিছত এনেদৰে ৱাছ কৰি ল'ম, হৈ গ'ল চাফা। এনেদৰে আপুনিও বনাওক, একো নালাগে। আপোনালোকে এইটো আপোনাৰ ওচৰত, সকলোৰে ওচৰত ফাৰ্মাচীটো আছে, এই ফাৰ্মাচীৰ পৰা এইটো কিনি আনক। এইটোৰ দাম হৈছে 40 টকা ল'ব, 100 ml আনি কিনে বনালেই হ'ল। এনেদৰে কোনো চেনিটাইজাৰৰ কাৰণে কোনো সাৱধানী হ'বৰ কোনো প্ৰয়োজনেই নাই। তাৰপিছত এই নেমু টেঙা আছে, নেমু টেঙা অলপ দিয়ক, ইয়াৰ গোন্ধটোও ভাল হয়, সুন্দৰ হ'ব, আচাৰৰ দৰে চেণ্ট হ'ব। এনেদৰে বনাওক আপুনিও, সুন্দৰ হ'ব। বাছ এইটো ব্যৱহাৰ কৰিলে হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, লগতে পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ বেল আইকনটো দবাই দিয়ক। থেংক ইউ।